গেছ চেছ পাইপ আছে নেকি? মানুহখিনি আঁতৰি যাওক, মানুহখিনি আঁতৰি যাওক, অলপ খালী কৰি দিয়ক, খালী কৰি দিয়ক, জেগাটো খালী কৰি দিয়ক। জেগাটো গেছ ওলাই আছে, গেছ ওলাই আছে, এইটো গেছ ওলাই আছে, গেছ ওলাই আছে, মানুহখিনি আঁতৰি দিয়ক, গেছ ওলাই আছে, হ'ব পাৰে। এইখিনিতে দিব দিব, ইয়াতে ইয়াতে এইখিনিতে ইয়াতে ইয়াতে বাইদেউ ঠিকে আছে তো? গেছ ওলাই আছে, গেছ ওলাই আছে, গেছ ওলাই আছে, গেছ ওলাই আছে। গেছ ওলাই আছে, গেছ ওলাই আছে। স্যার গ্যাসের পাইপলাইন আছে, গেছৰ পাইপলাইন আছে, গেছ ওলাই আছেতো, গেছ ওলাই আছেতো। আচলতে এই মুহূৰ্তত কাকো মই দুখ নিদিওঁ, দুৰ্ঘটনাটো দুৰ্ঘটনাই। এই মুহূৰ্তত কথা কৈ থাকোঁতেও মই সংজ্ঞাহীন হৈ যাব পাৰোঁ, গতিকে দুৰ্ঘটনাই কাকো আগজাননী নাহে। আৰু এইটো কথা আপোনালোকে ঠিকেই কৈছে, যিকোনো ক্ষেত্ৰত আমি সাৱধান হোৱাটো উচিত। কিন্তু আমি নিৰপেক্ষভাৱে যেতিয়া চাওঁ, সকলো খুব আন্তৰিকতাৰে কাম কৰে। গেছ লাইনৰ পাইপলাইনৰ মানুহখিনিও যাতে সকলোৱে ছাৰ্ভিচ পায় তাৰ বাবে চেষ্টা কৰে। মিউনিচিপেল কৰ্পৰেশ্যনে যাতে লাইটকেইটা সুন্দৰভাৱে উজ্জ্বলি উঠে আমাৰ মৰিয়নি চহৰত, সেইটো তেওঁলোকে কৰে। কেতিয়াবা কিবা কাৰণে দুৰ্ঘটনা হৈ যায়, গতিকে দুৰ্ঘটনাৰ কাৰণে মই ব্যক্তিগতভাৱে কাকো দুখ নিদিওঁ। সেইটো সময় বা আমাৰ যি আছে তেওঁলোকে সেইটো কৰিব। খুব আন্তৰিকতাৰে কৰিছে, ৰূপজ্যোতি কৰ্মী আৰু মোক আমন্ত্ৰণ জনাইছে, গতিকে সেই আন্তৰিকতা আৰু শ্ৰদ্ধা যিটো মৰম, সেইটোৰ মাজতে ফটকে দুৰ্ঘটনাটো হ'ল, জুই জ্বলি আহিল। এনে নহওক, সেইটো আমি নাজানো, এইটো আপোনালোকে আছিলেই তাত। যদি তাত বাৰ্ষ্ট হ'লহেঁতেন তেতিয়াহ'লে হয়তো এতিয়া আপোনালোকে বেলেগ নিউজ কৰিবলগীয়া হ'লহেঁতেন। যদি বাৰ্ষ্ট হ'লহেঁতেন তেতিয়াহ'লে আপোনালোকে ৰূপজ্যোতি কৰ্মীয়ে মোৰ নামত বেলেগ কিবা এটা নিউজ কৰিলেহেঁতেন। কিন্তু ভোৰাটৰ আশীৰ্বাদ, ঈশ্বৰৰ আশীৰ্বাদ, আপোনালোকৰ অসমৰ আশীৰ্বাদ, আমাৰ ৰাইজৰ আশীৰ্বাদ সদায় আছে। গতিকে সদ্যহতে আমি নিৰ্বাচনত জিকি লওঁ, তাৰপিছত এনেধৰণৰ নহয়। চাওক, পোনপটীয়াকৈ দুখ দিবলৈ বেয়া মানুহক, কাৰণ কি সকলোৱে খুব শ্ৰদ্ধাৰে কৰে কাম। কেতিয়াবা টেকনিকেল কিবা বিসংগতি হৈ যায় যিবিলাক আমাৰ হাতত নাথাকে, হ'ব পাৰে, তেনেকুৱা হ'ব পাৰে। কিন্তু মই যিহেতু এতিয়ালৈকে বৈজ্ঞানিক দৃষ্টিকোণৰ পৰা বা টেকনিকেল দৃষ্টিকোণৰ পৰা চোৱা নাই, মই ফটকে দুখ দি কথা কৈ দিলে সেই মানুহকেইগৰাকীৰ হয়তো তেওঁলোকৰ মনটো আঘাত পাব। গতিকে যি আছে সেইখিনি আমাৰ নিৰ্দিষ্ট বিভাগ আৰু খেতিদি চাব। কিন্তু মই আজিৰ তাৰিখত এগৰাকী বিদেশ ৰাজ্যমন্ত্ৰী হিচাপে পোনপটীয়াকৈ কাৰোবাক দুখ দি দিওঁ, আমুকে ভুল কৰিছে, তেনেকুৱা নহয়। তেওঁৰো আমাৰ দৰে এটা সততাৰ আন্তৰিকতাৰ কাম কৰিছে। আমি সকলোৰে প্ৰতি এটা শ্ৰদ্ধা লৈ আগবাঢ়িব লাগিব। কোনো নকয় যে ইয়াত জুই জ্বলি যাওক, পবিত্ৰ বা ৰূপজ্যোতি জ্বলি যাওক, তেনেকুৱা নহয়। কিবা দুৰ্ঘটনা, এইটো আপোনালোকে নিজেও আছে তাত, দুৰ্ঘটনা কাৰোৰে নহওক, সেইটো বিচাৰিছোঁ।